নমস্কাৰ ৰাইজ, মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চেনেল আমাৰ আখললৈ। আজি মই বনাবলৈ ওলাইছোঁ বইল চিকেনৰ এটা বইল ৰেচিপি। একদম সহজ। মই ইয়াতে কোনো কিনা মছলা ব্যৱহাৰ নকৰোঁ, অকল খালি ঘৰতে পোৱা বস্তুখিনিয়ে মই ব্যৱহাৰ কৰিম, একে সহজতে পোৱা। তাৰ বাবে লাগিব আমাক অলপমান ৰচুন, অকণমান ডকৰা ডকৰকৈ কাটি লৈছোঁ, আদা অলপমান, কেঁচা জলকীয়া মানে জলকীয়া অলপ লাগিব, কেঁচা জলকীয়া হওক বা পকা জলকীয়া হওক, বিলাহী 1.5টা লৈছোঁ, পিঁয়াজ 1.5টা, কেঁচা ধনিয়া অকণমান আৰু নিমখ। লগতে লৈছোঁ অকণমান বাটাৰ। মই ইয়াতে অকণো তেল ব্যৱহাৰ নকৰোঁ, অলপমান বাটাৰ মই দি দিম, কাৰণ বাটাৰৰ গোন্ধটো খুব ধুনীয়া আহে যেতিয়া আমি ইয়াতে ব্যৱহাৰ কৰোঁ। আৰু লগতে লৈছোঁ আমি বাঁহৰ গাজ, বেম্বো শ্বুট। এইটো একদম অপশ্যনেল হয়, আপুনি কেনেকৈ বনাব লাগে মই আপোনালোকক দেখাই দিওঁ। প্ৰথমতে কেৰাহীটো অকণমান আমি গৰম কৰি ল'ম। মই কেৰাহীটো অকণমান আগৰ পৰা গৰম কৰি থৈছিলোঁ, গতিকে কেৰাহীটো গৰম হৈ গৈছে। এতিয়া মই ইয়াতে অলপমান বাটাৰ দি দিম। বাটাৰখিনি গলিবৰ কাৰণে ৱেইট কৰিব নালাগে। আমি বইল চিকেন বনাইছোঁ, এইটো মানে ইমান হেৰিয়াৰ দৰকাৰ নাথাকে। গতিকে ইয়াতে মই প্ৰথমতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজৰ লগে লগে বিলাহীখিনিও একেলগে দিয়ে দিছোঁ। লগতে দি দিছোঁ জলকীয়াকেইটা আৰু আদা নহৰুখিনি অলপমান সৰহ সময় দি দিছোঁ। ধনিয়াও 2-এডাল গুচি গৈছে, একো নাই, অসুবিধা নাই। আৰু লগতে আদাখিনি আলু কেতিয়াবা আমি অকণমান এইখিনি ভাজ খোৱাৰ পিছত লাহেকৈ আমি দি দিব পাৰিম। বেছি ভাজিবও দৰকাৰ নাথাকে, অকণমান আৰু। পিঁয়াজখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে মই ইয়াতে অলপমান নিমখ দি দিছোঁ। নিমখটো দি দিলে অকণমান সোনকালে পিঁয়াজখিনি গলিব আৰম্ভ কৰে, সোনকালে কেৰেমেলাইজ হয়। এতিয়া মই যে চিকেনখিনি আপোনালোকক দেখাইছিলোঁ, এই গোটেই চিকেনখিনি মই ইয়াতে ধুনীয়াকৈ দি দিম। দি পেলাই অকণমান লৰাই দিম। মই ইয়াতে এক্সট্ৰাকৈ হালধি বা ৰঙৰ গুড়া মই একদমেই ব্যৱহাৰ নকৰোঁ এতিয়া। আৰু ইয়াতে মই একচুৱেলি যদি আপোনালোকে বেম্বো শ্বুটটো ড্ৰাই বেম্বো শ্বুট দিয়ে বা শুকান গাজ দিয়ে, তেতিয়াহ'লে আপোনাৰ কালাৰটো হোৱাইটেই হৈ থাকিব। আৰু আপোনালোকে যদি বগা ৰংটো অকণমান বেয়া পায় বা আপোনালোকে যদি ৰংটো মানে অকণমান বিচাৰে, তেতিয়াহ'লে আপোনালোকে ইয়াতে অলপমান হালধি দি দিব পাৰে এইটো ষ্টেজত। আৰু মই যিহেতু ইয়াত গাজ ব্যৱহাৰ কৰিম, সেই গাজখিনিত অলপমান কালাৰ আছে, সেই গাজৰ কালাৰখিনিয়ে এই চিকেনখিনিত ধুনীয়া কালাৰ এটা দি দিব। চিকেনখিনি দিয়াৰ লগে লগে মই আলু কেপিচো ইয়াতে দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। মই অকণমান নহৰু থেতালি ৰাখিছোঁ, যিখিনি নহৰু মই ইয়াতে ভাজি থাকোঁতে মই এতিয়া দি দিম অলপ পিছত। এই ইয়াতে 4-5 ফুটামান নহৰু লৈ পেলাই আপোনালোকে থেতালি ৰাখিব, যিটো আপোনালোকে পিছত মাংসত ব্যৱহাৰ কৰিব পাৰিব। সেইখিনি দিয়াৰ 2-3 মিনিটমানৰ পিছত মইতো নিমখ অকণমানেই দিছিলোঁ, ইয়াতে আৰু অকণমান নিমখ দি দিব, বা আপোনালোকে সোৱাদ অনুসৰি যিমান নিমখ আপোনালোকে খায় সেই অনুপাতে আপোনালোকে ইয়াতে নিমখটো দি দিব। দি পেলাই ধুনীয়াকৈ এইটো লৰাই দিব। কিবা কাৰণে আপোনালোকৰ হাতত যদি কেঁচা ধনিয়া নাপায় বা এভেইলেবল নাথাকে, আপোনালোকে ধনিয়া গুড়াও ব্যৱহাৰ কৰিব পাৰে। ধনিয়া গুড়াটো খালি অলপমান বেছিকৈ দিব। মই ইয়াতে জিৰা চিৰাৰ একোৱে ব্যৱহাৰ নকৰোঁ, খালি অকল আপোনাৰ ধনিয়া, আদা, নহৰু আৰু পিঁয়াজ, বিলাহী, এইকেইটা বস্তুৰে আপোনাৰ গোটেই চিকেনৰ কাৰীখন হৈ যাব। বাটাৰটো এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে ইয়াতে। যদি আপোনালোকৰ বাটাৰ নাথাকে, আপোনালোকে অকণমান ফ্ৰাই কৰিবলৈ মিঠাতেল ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপোনালোকে সেইটোও ব্যৱহাৰ নকৰোঁ বুলি ভাবে, তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকে কেৰাহীত দি পেলাই আপোনালোকে চিকেনখিনি বইল কৰি দিব পাৰে।
অলপ টাইম ফ্ৰাই হোৱাৰ পিছত আমি ধুনীয়াকৈ ল' ফ্লেমত অলপমান ঢাকন দি দিম যাতে খুব ধুনীয়াকৈ মাংসখিনি সিজি যায়। ঢাকন দি পেলাই আমি খুব কম হ'লেও আপোনাৰ 10 মিনিটমান ৰাখিম আৰু মাংসখিনি ধুনীয়াকৈ সিজিব দিম। মই কেইটামান বস্তু ইয়াতে দিম, সেইটো হৈছে অলপমান প্ৰথমতে দিম মই অলপমান ধনিয়া অলপমান মই এতিয়াই এনেকৈ হেৰি কৰি দি দিছোঁ যাতে ধনিয়াৰ ফ্লেভাৰখিনি চিকেনত অলপমান সোমাই যায় আৰু অলপমান ৰাখি দিম পিছত অকণমান হোৱাৰ আগে আগে ছটিয়াই দিবলৈ। মই বেছিখিনি ইয়াতে দি দিছোঁ যাতে ফ্লেভাৰটো চিকেনখিনিত এবজৰ্ব হৈ যায়, যাতে ধনিয়াৰ ধুনীয়া স্মেলটো আৰু ফ্লেভাৰ্ছখিনি ধুনীয়াকৈ চিকেনত সোমাই যায়। অকণমান মই ধুনীয়াকৈ লৰাই দিছোঁ এইখিনি। এইটো জাষ্ট পানী দিয়াৰ আগৰ ষ্টেজটো আৰু ইয়াতে এতিয়া আমি যোনখিনি ৰচুন বা নহৰু আমি বটি পেলাই ৰাখিছিলোঁ, মানে পিচি পেলাই বা ৰাখিছিলোঁ, সেইখিনি আমি এতিয়া ইয়াতে চিকেনত দি দিম। দি পেলাই আমি ধুনীয়াকৈ এইটো লৰাই দিম। নহৰুখিনি স্মেলটো গুচি যোৱাৰ পিছত মই ইয়াতে এতিয়া অলপমান বাঁহৰ গাজ বা বেম্বো শ্বুট দি দিম। গাজ যদি দিব নিবিচাৰে বাঁহৰ গাজ নিদিব, পিছত আপোনালোকে লগালগ পানীখিনি দি দিলে হ'ল। যে পানীখিনি দিব আপোনালোকে গেছৰ ফ্লেমটো হাই কৰি দিব। মই হাই কৰি দিছোঁ গেছৰ ফ্লেমটো যাতে সি উতলিবলৈ সুবিধা পায়। এতিয়া আমি মাংসখিনি কভাৰ কৰি বইল হ'বলৈ দি দিম প্ৰায় 10 মিনিটমান। প্ৰথমতে আমি অলপ হাই ফ্লেমত পানীখিনি উতলিবলৈ দিম কাৰীখিনি, তাৰপিছত আমি লাহেকৈ ঢাকনটো লগাই ল' ফ্লেমত আমি সিজি থাকিবলৈ দিম মাংসখিনি প্ৰায় 10 মিনিটমান সময়। আৰু মাজে মধ্যমে যেতিয়াই দৰকাৰ হয় অলপমান লৰাই দিলেই হ'ল মাংসখিনি। আৰু এতিয়া মই জাষ্ট হ'বলৈ হৈছে আৰু আমাৰ চিকেনখিনি, তাৰ আগে আগে মই অলপমান ধনিয়া অলপমান ক্ৰাছ কৰি পেলাই হাতেৰে এনেই ক্ৰাছ কৰি দিছোঁ আৰু কৰি পেলাই মই অলপমান দি দিছোঁ। চিকেনখিনি আমাৰ বইল হৈ গৈছেগৈ, আমাৰ অলমষ্ট হৈ গৈছেগৈ। খুব ধুনীয়া কালাৰ এটা আহিছে চিকেনখিনিৰ। বইল চিকেনখিনি আমাৰ হৈ গৈছে। এইখিনি হৈছে আমাৰ বইল চিকেন কাৰী আজি। গতিকে আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো সময় দিয়াৰ বাবে আমি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ দিনটো শুভ হওক। ষ্টে ছেফ, ষ্টে ষ্ট্ৰং।